সকলোলৈকে নমস্কাৰ জনাইছোঁ। তলস্থ শিক্ষা ইউটিউব চেনেললৈ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত 16 নম্বৰ যিটো গদ্যাংশ হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত প্ৰাচীন ভাৰতীয় শিক্ষা, এই পাঠটো আমি আজি প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। তেন্তে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, সমূহ উত্তৰ লিখা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি, চাণক্য আৰু চাৰিজন হৈ গ'ল। নেক্সট, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? তক্ষশিলালৈ পশ্চিমৰ পৰা আহিছিল, পাৰস্য দেশৰ পৰা আহিছিল, বেক্টেৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। যেতিয়া এই বিশ্ববিদ্যালয়খন হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হৈছিল, তেতিয়া চীন দেশৰ পৰাও বহুতো ছাত্ৰ আহিছিল। নেক্সট, নাগাৰ্জুন কোন আৰু ক'ত আছিল আৰু কি কৰিছিল? নাগাৰ্জুন শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। তেওঁ অমৰাৱতী নগৰৰ ওচৰত আছিল আৰু ধান্যকটক বিশ্ববিদ্যালয়ৰ তেখেতে প্ৰধান শিক্ষক আছিল। নেক্সট প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল? নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙক কামৰূপৰ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন হ'ল ভাস্কৰ বৰ্মা। নেক্সট, উদান্তপুৰী বিশ্ববিদ্যালয় কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এক বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিলে। নেক্সট, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? উজ্জয়িনী বিশ্ববিদ্যালয় বিক্ৰমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। নেক্সট, 3 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। প্ৰাচীন ভাৰতৰ 6খন উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিল। সেইকেইখন হৈছে তক্ষশিলা, শ্ৰী ধান্যকটক নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। এই 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে মই অকণমান লিখিও দিছোঁ। নেক্সট আমি আহিছোঁ তক্ষশিলা বিশ্ববিদ্যালয় আহিছোঁ। তক্ষশিলা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ এক উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিল। এই বিশ্ববিদ্যালয়খনৰ লগত কেইখনমান চতুষ্পাঠী সংলগ্ন হৈ আছিল। ইয়াত 18 বিধ শিক্ষা প্ৰদান কৰা হৈছিল। বিখ্যাত অত্ৰেয় ঋষিয়ে এই বিশ্ববিদ্যালয়খনত আয়ুৰ্বেদৰ শিক্ষা প্ৰদান কৰিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক অত্ৰেয় মুনিৰে ছাত্ৰ আছিল আৰু তেওঁ এই বিশ্ববিদ্যালয়খনত 7 বছৰ কাল অধ্যয়ন কৰিছিল। ভাৰতৰ অতিকৈ পৰিচিত পাণিনি, চাণক্য বা কৌটিল্য, চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য, চৰক আদি মহান ব্যক্তিসকলে এই বিশ্ববিদ্যালয়তে শিক্ষা অৰ্জন কৰিছিল। এই বিশ্ববিদ্যালয়খনত পশ্চিম, পাৰস্য, বেক্টেৰিয়া, মগধ আদি বিভিন্ন দেশৰ পৰা শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবৰ বাবে আহিছিল। হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় যেতিয়া হৈছিল, তেতিয়া চীন দেশৰ পৰাও বহুতো শিক্ষাৰ্থী আহিছিল। নেক্সট আহিছোঁ আমি বিক্ৰমশিলা বিশ্ববিদ্যালয়। বিক্ৰমশিলা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য শিক্ষাৰ অনুষ্ঠান হিচাপে পৰিচিত আছিল। এই বিশ্ববিদ্যালয়খনক দেৱবিহাৰ বিশ্ববিদ্যালয় বুলিও জনা গৈছিল। হয়তো প্ৰশ্ন আহিব পাৰে যে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ আন এটা নাম কি? দেৱবিহাৰ বিশ্ববিদ্যালয়। খ্ৰীষ্টীয় 8ম শতাব্দীত ধৰ্মপাল ৰজাৰ ৰাজত্বৰ কালত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল। কোন ৰজাৰ ৰাজত্বৰ কালত প্ৰতিষ্ঠিত হৈছিল আহি যাব পাৰে। এই বিশ্ববিদ্যালয়খনত 6খন উচ্চ বিদ্যালয় সংলগ্ন হৈ আছিল। ইয়াত 108 জন অধ্যাপকে শিক্ষাদান কৰিছিল। শিক্ষাৰ্থীসকলৰ থকা আৰু খোৱাৰ বাবে 4খন সত্ৰ অথবা ছাত্ৰাবাস আছিল। ইয়াত শিক্ষাৰ্থীসকলৰ যাৱতীয় সা সুবিধা প্ৰদান কৰিছিল। থকা আৰু খোৱাৰ সকলো সুবিধা শিক্ষাৰ্থীসকলে বিনামূল্যে লাভ কৰিছিল। কিন্তু গঠনৰ 400 বছৰ পাছত এই বিশ্ববিদ্যালয়খন ধ্বংস হৈছিল। নেক্সট আহিছোঁ আমি নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ এক উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে বৰ্তি আছিল। এই বিশ্ববিদ্যালয়খনৰ অধ্যাপক আছিল পণ্ডিত শিলভদ্ৰ, নামটো চাগে শুনিছে। 10,000ৰো অধিক দেশ বিদেশৰ শিক্ষাৰ্থীয়ে এই বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। এই বিশ্ববিদ্যালয় মূলতঃ বেদ, চিকিৎসা শাস্ত্ৰ, অংকশাস্ত্ৰ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, দৰ্শনাস্ত্ৰ, আধ্যাত্ম বিজ্ঞান আদি বিষয়সমূহৰ শিক্ষাদান কৰিছিল। চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙে ইয়াত যোগশাস্ত্ৰ পঢ়িছিল। নালন্দা বিশ্ববিদ্যালয়ৰ ৰত্নোদধি নামৰ 9-তলীয়া 100টা কোঠালি থকা আৰু 100টা শ্ৰেণীৰ সৈতে এক বৃহৎ পুথিভঁৰালৰ আদৰ্শ আৰু শিষ্টাচাৰ ভাৰতৰ আন সকলো শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিছিল। কিন্তু শিক্ষাৰ অতি উচ্চ আদৰ্শৰ বাবে অতি কম শিক্ষাৰ্থীয়েহে এই বিশ্ববিদ্যালয়ৰ প্ৰৱেশ আৰু শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল। নেক্সট প্ৰশ্ন, 4 নম্বৰ প্ৰশ্ন, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
আৰ্য শিক্ষাৰ কলাবিদ্যাত 64টা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা দিয়া বিভাগসমূহ হৈছে সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। নেক্সট 5 নম্বৰ প্ৰশ্ন, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। ক নম্বৰ, আগৰ দিনৰ শিক্ষা আজিৰ দৰে চাকৰিমুখী নাছিল। ইয়াত বহলাই লিখা বুলি কৈছে, মই পইণ্টত দিবলৈ চেষ্টা কৰিছোঁ। এই পইণ্টকেইটা জানিলেই আপোনালোকে নিজে বহলাই লিখিব পাৰিব। আগৰ দিনৰ শিক্ষা আজিৰ দৰে চাকৰিমুখী নাছিল। আজি শিক্ষা অকল কেৱল চাকৰিমুখী, চাকৰি পাবৰ কাৰণে মানুহে অকল কেৱল পঢ়ি থাকে। আজিকালি শিক্ষাৰ বিপৰীতে আগৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰ উপচাই তোলা। প্ৰাচীন শিক্ষাৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ্থীক জীৱন যুদ্ধত জয়ী হ'বৰ বাবে প্ৰশিক্ষণ দিয়া। আজিৰ শিক্ষা আগৰ দৰে সকলো শিক্ষাৰ্থীয়ে সমান শিক্ষা লাভ নকৰে, কাৰণ আৰ্থিকভাৱে জোৰলা সন্তানে আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত হ'ব লগাত পৰে। একদম সঁচা কথা। নেক্সট, নৈতিক চৰিত্ৰ গঠন তথা ভৱিষ্যত বৃত্তিমুখী শিক্ষাৰ বিপৰীতে আজিৰ শিক্ষা কেৱল নম্বৰ ভিত্তিক আৰু প্ৰতিযোগিতামুখী। সাম্প্ৰতিক সময়টো হৈছে কম্পিটিশ্যনৰ যুগ হৈছে, আৰু এই কম্পিটিশ্যনৰ যুগত গোটেই ছাত্ৰ ছাত্ৰীবিলাকে কেৱল নম্বৰ ভিত্তিক, কেৱল চাৰ্টিফিকেটখনো ল'বৰ কাৰণে আৰু প্ৰতিযোগিতা কেনেকৈ মই তাতকৈ কেনেকৈ ভাল নম্বৰ পাব পাৰোঁ, প্ৰতিযোগিতামুখী হয়। গতিকে সম্পূৰ্ণ চেঞ্জ হৈছে। নেক্সট 7 নম্বৰ, প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। পাঠ্যত ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থা আভাস দিয়া হৈছে, বিশেষকৈ সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষক ছাত্ৰৰ আচৰণৰ আভাস দিয়াৰ লগতে বৰ্তমানৰ শিক্ষাৰ ব্যৱস্থাৰ সৈতে প্ৰাচীন ভাৰতীয় শিক্ষাৰ এটি তুলনাও কৰা হৈছে। বৰ্তমান শিক্ষা ব্যৱস্থাত দেখা দিয়া যিবিলাক কেৰুণ, সেই কেৰুণসমূহৰ চমু আভাসো পাঠটোত আছে। নেক্সট আহিছোঁ আমি ভাষা বিষয়ক প্ৰশ্নলৈ। বাক্য ৰচনা কৰা আছে স্বাধীন চিন্তাৰ যোগেদি নতুন তত্ত্ব উদ্ঘাটন কৰিব পাৰি। নেক্সট জ্যোতিষাস্ত্ৰৰ মতে প্ৰাচীন ভাৰতৰ শিক্ষানুষ্ঠান আগৰণুৱা। পুৰা মাটিৰ দ্বাৰা ভাস্কৰ্য বনোৱা হৈছিল। বাহিৰে ভিতৰে, চুবুৰীটোৰ বাহিৰে ভিতৰে বহুবোৰ মানুহে বাস কৰি আছে। নেক্সট আহিছোঁ আমি তলৰ শব্দকেইটাৰ সন্ধি ভাঙা। শিক্ষাগাৰ, শিক্ষা যোগ আগাৰ, শিক্ষাগাৰ। বিদ্যালয়, বিদ্যা যোগ আলয়, বিদ্যালয়। আপোনালোকে কোনটো সন্ধিত আছে, সন্ধি কেই প্ৰকাৰ কি কি জানেই, গতিকে শিক্ষা যোগ আগাৰ কোন সন্ধিত আছে লিখি দিব কমেণ্ট কৰি। বিদ্যালয়, বিদ্যা যোগ আলয়, পুৰুষাৰ্থ, পুৰুষ যোগ অৰ্থ, পুৰুষাৰ্থ। গতিকে আজি পাঠটোৰ আলোচনা কৰিব লগা বিষয় ইমানখিনি আছিল। নেক্সট পুনৰ এটা নতুন ভিডিঅ'লৈ সোনকালে লগ হ'ম। ধন্যবাদ।